এই দুনিয়াখনত মানুহ হিচাপে জন্ম ল'লে জিত থাকিব লাগে। নিজৰ সপোনৰ কাৰণে জিত থকাটো বহুত দৰকাৰ। আজিৰ ভিডিঅ'টোত এনেকুৱা কিছুমান জিদ্দি মানুহৰ কথা ক'ব যাম, যাৰ জিতৰ কাৰণে দুনিয়াখনক এটা ইম্প্ৰেশ্যন বনাই লৈছে। আৰু যদি তোমাৰ সপোনৰ কাৰণে এনেকুৱা জিদ আছে নহয়, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, মনত জুই লাগি যাব। ফ্ৰেংকলিন ডি ৰুজভেল্ট আমেৰিকাৰ ৩২ নম্বৰ ৰাষ্ট্ৰপতি ৪৯ বছৰ বয়সত পলিঅ' বেমাৰৰ কাৰণে তাৰ শৰীৰৰ আধা অংশ পেৰালাইজ হৈ গৈছিল, যাৰ বাবে তেওঁৰ উঠা বহা কৰাৰ কাৰণে কোনোবা অন্য মানুহৰ প্ৰয়োজন হৈছিল। চবে তাক কৈছিল যে আপুনি প্ৰেছিডেণ্ট হোৱাৰ আশাটো এৰি নিদিয়ে কিয়, যাৰ কাৰণে তাক বহুতো মানুহে ঠাট্টাও কৰিছিল যে যিজন মানুহে বেলেগৰ সহায় নোলোৱাকৈ নিজে থিয় হ'ব নোৱাৰে, তেওঁ দেশখন কি চলাব। এইচব শুনিও তেওঁ প্ৰেছিডেণ্ট হোৱাৰ জিদ কেতিয়াও এৰা নাছিল। তেওঁৰ জীৱনটোত এটাই আশা আছিল যে মই যেনেকৈ হওক নহওক কিয় প্ৰেছিডেণ্ট হৈয়ে এৰিম। মানুহৰ মনত নিজৰ সপোনৰ কাৰণে জিদ থাকে নহয়, তেন্তে যিকোনো কাম সফল কৰি দেখুৱাই দিব পাৰে। এইচব সমস্যাৰ মাজতো ফ্ৰেংকলিন ডি ৰুজভেল্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে এৰিছিল। সেই সময়ত আমেৰিকাৰ অৱস্থা ইমান ভাল নাছিল। সেই সময়ত আমেৰিকাৰ অৰ্থনীতি বহুত বেয়া হৈ আছিল, যাক গ্ৰেট ডিপ্ৰেশ্যন বুলি ক'ব পাৰি। অৰ্থনৈতিক অৱস্থা বেয়া হোৱাত আমেৰিকাৰ মানুহ ভোকত মৰিব লগা হৈছিল, আৰু তাৰ লগতে ৱৰ্ল্ড ৱাৰো চলি আছিল। তেওঁ এইচব দেখা পাই ফ্ৰেংকলিন ডি ৰুজভেল্ট আমেৰিকাৰ অৱস্থা ভাল কৰাৰ কাৰণে কিছুমান নতুন পলিচি বনাই থৈ গৈছিল, আৰু সেই পলিচিবোৰ আজিও আমেৰিকা চৰকাৰে ফ'ল' কৰে। আৰু লগতে ৱৰ্ল্ড ৱাৰ ৰখাৰ কাৰণে ইউনাইট অৰ্গেনাইজেশ্যনৰ ফাউণ্ডাৰো ৰাখিছিল। যিজন মানুহে কোনোবা বেলেগ মানুহৰ ছাপৰ্টৰ সহায়ত উঠা বহা কৰিব পৰা নাছিল, তাৰ জিদৰ কাৰণে আজি তেওঁ ইমান কৰি দেখুৱাই দিব পাৰিছিল। আজিও যদি আমেৰিকাৰ ইউনাইটেড ষ্টেটৰ সকলোতকৈ ভাল প্ৰেছিডেণ্টৰ নাম ক'ব গ'লে ফ্ৰেংকলিন ডি ৰুজভেল্টৰ নাম প্ৰথমে আহে। 1999 চনত যেতিয়া কাৰিকলৰ যুদ্ধ হৈ আছিল, সেই সময়ত দেৱেন্দ্ৰ পাল সিং আমাৰ দেশৰ কাৰণে যুঁজি আছিল। যুদ্ধটো বেয়াকৈ আঘাতপ্ৰাপ্ত হয়, আৰু তাক বচাবৰ কাৰণে ডক্টৰৰ তাৰ এটা ভৰি কাটিব লগা হয়। সেই যুদ্ধত তেওঁৰ শৰীৰত বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আজিও তাৰ শৰীৰত বমৰ কেইবাটাও টুকুৰা তাৰ শৰীৰত আছে। সেইকাৰণে চবে তাক কৈছিল যে মেজৰ ডিপি সিং কেতিয়াও খোজকাঢ়িব নোৱাৰিব। কিন্তু এই জিদ্দি মানুহজনে মটিভেট কৰা মানুহবোৰক কৈছিল যে তুমি খোজকাঢ়াৰ কথা কৈছা নহয়, মই দৌৰি দেখুৱাই দিম। তেওঁ দৌৰা কথাটো পাব্লিকলি এনাউন্স কৰি দিছিল, কিন্তু তেওঁ দৌৰিবলৈ 10 বছৰ সময় লগাই দিছিল। জিদ থাকিলে কি কৰিব নোৱাৰি। এনেকুৱা জিদ্দি মানুহে আজি দুনিয়াখনক এটা ইম্প্ৰেশ্যন বনাই থৈ গৈছে। 2009 চনত তেওঁ ফাৰ্ষ্ট টাইম ৰানিং কম্পিটিশ্যনত আগভাগ লৈছিল, আৰু আজি ডিপি সিং ইণ্ডিয়াৰ ছাকচেছফুল প্ৰেছিডেণ্ট হৈ গৈ, আৰু তাৰ নামতো এটা গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড আছে। এখন ভৰি নথকা স্বত্তেও তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিছিল, অকল তাৰ জিদৰ কাৰণে। টুগেৰিয়া এটা বেমাৰৰ নাম। এই বেমাৰত সৰু বয়সৰ মানুহ বুঢ়া দেখা যায়, আৰু এই বেমাৰটো আছিল আমেৰিকাৰ ছেম বাৰ্নাৰৰ গাত। আপুনি ভাবিছে এটা বেমাৰে আছিল এই ল'ৰাটোৰ গাত। সেই ল'ৰাজনে জানিছিল যে তাৰ বেমাৰৰ কাৰণে তেওঁ বেছিদিন জীয়াই থাকিব নোৱাৰিব, কিন্তু তথাপিও তেওঁ নিজকে বহুত ভাগ্যৱান বুলি ভাবিছিল, আৰু কৈছিল জীৱনত যিমানে প্ৰব্লেম আহক কিয় আমি আমাৰ জীৱনটোক এটি হাঁহি মুখে জীয়াই থাকিব লাগে। কিন্তু বেমাৰৰ কাৰণে তেওঁ মাত্ৰ 17 বছৰ বয়স হ'লেহে জীয়াই থাকিব পাৰিলে। কিন্তু যেতিয়ালৈকে তেওঁ জীয়াই আছিল, তাৰ এটাই গ'ল আছিল, মই সুখত থাকোঁ আৰু আশে পাশে থকা মানুহকো মই সুখত ৰাখিব পাৰোঁ। আৰু তেওঁ যিমান দিন জীয়াই আছিল, মানুহক জীয়াই থাকিবলৈ শিকাই গৈছিল। কিন্তু আমাৰ তাত সকলোবোৰ থাকিও আমি বাহানা বনাই থাকোঁ। এবাৰ নিজে নিজৰ মনটো সুধি চোৱাচোন, যি তোমাক কামত বাধা দিছে সেই তোমাৰ বাহানা নহয়তো কি? মানুহৰ লাইফত প্ৰব্লেমবোৰ কেতিয়াও কৈ নাহে, কিন্তু জীৱনত যি হওক বা নহওক নিজৰ সপোনৰ প্ৰতি কেতিয়াও পিছুৱাই আহিব নালাগে। কিন্তু তোমাৰ মনতো যদি কিবা বস্তু কাৰণে এনেকুৱা জিদ আছে নহয়, তেন্তে কমেণ্ট কৰি জনাবা। আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ ফ্ৰেণ্ডবোৰৰ লগত শ্বেয়াৰ কৰিবা, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা।